Hello dear students, মই সৃষ্টি স্যার আৰু তোমালোকে চাই আছা সৃষ্টি স্যাৰছ ক্লাसेस। আজি মই সেকেন্ড ইয়াৰৰ ফিজিক্সৰ 9 নম্বৰ চেপ্টাৰটো আমাৰ চলি আছে। এই 9 নম্বৰ চেপ্টাৰটোৰ অপটিক্স ৰে পোহৰ ৰশ্মি পোহৰ বিজ্ঞান তাৰে ওপৰত আমি আলোচনা কৰি আছো। এতিয়া আহাচোন আমি আলোচনা কৰো চেপ্টাৰ নম্বৰ 9। रे ऑप्टिक्स रश्मि पोहर विज्ञान रश्मि पोहर विज्ञान এইটো আগতে মই কৈছো এতিয়া আজি আমি আলোচনা কৰিম যে গোলাকাৰ দাপনৰ দ্বাৰা কেনেকৈ তা মানে প্ৰতিবিম্ব গঠন হয় সেইটো আমি আলোচনা কৰিম। তোমালোক আগৰ ক্লাছত মই তোমালোক পঢ়াইছো যে उत्तल दापन और अवतल दापने एनेको एखन अवतल दापन एखन उत्तल दापन ए बी एखन एखन की दापन अवतल दापन एखिनि जास्ट अलप बुझाइ दिছো। एखन उत्तल दापन ইয়াত মুখ্য অক্ষ আছিল এডাল, ইয়াৰ মুখ্য অক্ষ আছিল এডাল, ইয়াৰ মেৰু আছিল এইটো, ইয়াৰ মেৰু আছিল এইটো। এনে ধৰণৰ আমি কি কৰিছিলো কিছুমান সমান্তৰাল ৰে এনেকুৱা কৈ লৈছিলো। এইবিলাক মুখ্য অক্ষ এডাল মুখ্য অক্ষ সমান্তৰাল ৰশ্মি এনেকুৱা কৈ আহিছিল। তোমালোক ভালদৰে কিবা ইয়াতো ঠিক তেনেদৰে এনেকুৱা সমান্তৰাল ৰশ্মি আছে এডাল মুখ্য অক্ষ এইবিলাক সমান্তৰাল ৰশ্মি এইবিলাক মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি এইবিলাক এনেকৈ কি হয় প্ৰতিফলন হয়। ইয়াতো ভিতৰ ফালে এনেকৈ সোমাই যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এতিয়া আমি কি কৰিম গোলাকাৰ দাপনত তা মানে কি প্ৰতিবিম্বৰ গঠন কেনেকুৱাকৈ হয় আমি এটা লক্ষ্য বস্তু এটা লম। লক্ষ্য বস্তুটো লৈ পেলাই কেনেকৈ প্ৰতিবিম্বটো গঠন হয়, ক'ত প্ৰতিবিম্বটো গঠন হয়, ৰশ্মিবিলাক ক'ত কেনেকৈ এই প্ৰতিফলিত হয় ক'ত কটাকটি কৰে সেই বিষয়ে আজি আমি কি কৰিম আলোচনা কৰিম। ঠিক আছে। এতিয়া আমাৰ হেডলাইনটো হ'ব গোলাকাৰ দাপনৰ দ্বাৰা प्रतिबिंबर गठन। गोलाकार दापनर द्वारा प्रतिबिंबर गठन। गोलाकार दापনৰ प्रतिबिंब কেনেদৰে গঠন হয় সেইটো আমি এটা চিত্ৰ সহকাৰে বৰ্ণনা কৰিম। চিত্ৰটো আমি এতিয়া আঁকি লওঁ আসন। গোলাকাৰ দাপনখন এনেকৈ আঁকিলো। এখন গোলাকাৰ দাপন মানে অৱতল দাপন। অৱতল দাপন শংকৰ পৰা আহিছে, গোলাকাৰ দাপনৰ পৰা আহিছে। চাও বাৰু প্ৰতিবিম্বটো ক'ত গঠন হয়। এফালে এনেকৈ দিছো তাৰ মানে বন্ধ আছে, এফালে এনেকৈ দিছো তাৰ মানে কি এফালে বন্ধ আছে। ঠিক আছে। এতিয়া তোমালোকে চাবা ইয়াতে আমি কি কৰিম মুখ্য অক্ষডাল আঁকি ললো। এইটো মেৰু এডাল মুখ্য অক্ষ দেই, অলপ বঢ়াই দিছো। ইয়াতে এটা লক্ষ্য বস্তু এটা ৰাখিছো। পি কিউ লক্ষ্য বস্তু পি কিউ। এতিয়া চাবা এই মুখ্য অক্ষ ইয়াতে এটা ভাস্কেন্দ্ৰ থাকিব, এটা আমি পিছত দিম। মুখ্য অক্ষৰ সমান্তৰালকৈ যাব এডাল ৰশ্মি। এনেকৈ তাহলে দিবা मुख्य अक्षर समान्तराल रश्मि
মুখ্য অক্ষৰ সমান্তৰাল ৰে বা ৰশ্মি এইডাল মুখ্য অক্ষ এইডাল মুখ্য অক্ষ এতিয়া মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিডালে কি কৰিব গম পাইছেনে এনেকুৱাকৈ আহিব ঠিক আছে ইয়াতে এইটো বিন্দুত কি হৈছে সাপোজ এইটো যদি এ বিন্দু বুলি ধৰো পিৰ পৰা এনেকৈ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি এই লৈ আহিছে এত কি কৈছে খুন্দা খাই হিফালে তো যাবই পৰা নাই যাব নোৱাৰি কি কৰিছে ইফালে কি কৰিছে প্ৰতিফলিত হৈছে এডাল প্ৰতিফলিত ৰশ্মি ঠিক আছে প্ৰতিফলিত ৰশ্মি ইয়াতে এটা বিন্দুত কি কৰিছে কাটিছে এই বিন্দুটোক আমি নাম দিছো এফ মানে হল ফকাস নাভি বুলি কয় তাৰ পিছত তোমালোকে চাবা এই বিন্দুটোৰ পৰা কি হ'ব এডাল ৰশ্মি কেনেকৈ এনেকৈ পাৰ হৈ যাব ইফালে যাব ফকাসৰ মাজেৰে যাব চাই থাকা তোমালোকে এতিয়া ফকাসৰ মাজেৰে গৈছে এইডাল ফকাসৰ মাজেৰে পাৰ হৈ যায় ই কি কৰিব ইয়াতে খুন্দা খাব এইটো বিন্দুৰ নাম আমি দিলো সাপোজ বি বিন্দু নাম দিলো পিবি মুখ্য অক্ষ ইয়াৰ পৰা লক্ষ্য বস্তুৰ পৰা ওলাইছে এনেকুৱাকৈ গৈছে ফকাসৰ মাজেৰে গৈ কি কৰিছে দাপনত কি কৰিছে অবতল দাপনত কি কৰিছে খুন্দা খাইছে দাপনত খুন্দা খাই ই মুখ্য অক্ষৰ সমান্তৰাল হৈ যাব তাৰ মানে ইফালে আহি যাব সমান্তৰাল এনেকুৱাকৈ আহিব এইটো কি হলি মুখ্য অক্ষৰ কি হল সমান্তৰাল এনি বুজি পাইছা এটা কি কৈছে সমান্তৰাল ৰশ্মি এনেকুৱাকৈ গৈছে ফকাসৰ মাজেৰে আহিছে আৰু এডাল কি হৈছে ফকাসৰ মাজেৰে গৈছে মুখ্য অক্ষৰ কি হৈছে সমান্তৰাল হৈছে নেক্সট আৰু এডাল ৰশ্মি কি হ'ব ইয়াতে এই ভাস্কেন্দ্ৰটো যে আছে এইটো ইয়াতে ভাস্কেন্দ্ৰ এটা ধৰা ইয়াতে ভাস্কেন্দ্ৰৰ পৰা এনেকৈ যাব ইয়াতে কি কৰিব কাটিব ইয়াত কাটিব এডাল ডি বুলি দিয়া ই এনেকৈ যাব এনেকৈ আহিব ঠিক আছে এতিয়া কি কৰিছে চাবাচোন তোমালোকে এইডাল ৰশ্মি এনেকুৱাকৈ গৈছে এনেকুৱাকৈ আহিছে এডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰাল হৈ এনেকুৱাকৈ গৈছে যাই ফকাসৰ মাজেৰে এনেকুৱাকৈ আহিছে আৰু এডাল ফকাসৰ মাজেৰে গৈছে মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছে আলটিমেটলি কেইডাল ৰশ্মি গৈছে এডাল গৈছে হয় দুডাল গৈছে তিনিডাল গৈছে চাৰিডাল গৈছে ইয়াতে আমি চাৰিডাল ৰশ্মি দেখিবলৈ পাইছো এডাল মুখ্য অক্ষৰ সমান্তৰালকৈ এডাল ফকাসৰ মাজেৰে গৈছে এডাল ভাস্কেন্দ্ৰ এডাল চাবাচোন তোমালোকে এডাল মুখ্য অক্ষ যিডাল কি ভাস্কেন্দ্ৰৰ মাজেৰে গৈছে মুখ্য অক্ষ ও কিউ এইডাল ভাস্কেন্দ্ৰৰ মাজেৰে গৈছে ইয়াতে এটা ভাস্কেন্দ্ৰ এইটো সি ভাস্কেন্দ্ৰ বুলি ধৰা এডাল ৰশ্মি গৈছে দুই নম্বৰ এডাল মুখ্য অক্ষৰ সমান্তৰাল হয় পি এ মুখ্য অক্ষৰ কি সমান্তৰাল মুখ্য অক্ষৰ সমান্তৰালকৈ গৈছে তিন নম্বৰ এটা লক্ষ্য বস্তুৰ পৰা গৈছে লক্ষ্য বস্তুৰ পৰা গৈছে গৈ কাৰ মাজেৰে গৈছে ফকাসৰ মাজেৰে গৈছে তাৰ পিছত আৰু এডাল কি হৈছে আৰু এডাল হেৰি হৈছে এই ভাস্কেন্দ্ৰৰ মাজেৰে গৈছে 4 নম্বৰ ডাল চাৰিডাল ৰশ্মি গৈছে ঠিক আছে তাৰপিছত তোমালোক চাওঁচোন ইয়াতে কাটাকাটি কৰিছে নে সমান্তৰালেও কাটাকাটি কৰিছে এইডাল সমান্তৰাল ৰশ্মিডাল এনেকৈ আহিছে হয় তাৰপিছত এডাল কি হৈছে ভাস্কেন্দ্ৰৰ মাজেৰে গৈছে এডাল ফকাসৰ মাজেৰে গৈছে তিনিডাল এই ইয়াতে কি কৰিছে কাটাকাটি কৰিছে এইটো বিন্দুত কাটাকাটি কৰিছে তোমালোক চোৱা এইডাল এনেকৈ পি 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 এনেকৈ আহিছে এইটো পি
ঠিক আছে এইটা কি কিউ এনেকৈ গৈছে কিউ এনেকৈ আহিছে এইটো সৰু হাতৰ কিউ তাৰ মানে প্ৰতিবিম্ব কি হ'ব এইটো আমি যদি এৰো চিন দিও এনেকৈ হ'ব প্ৰতিবিম্ব এইটো ইয়াতো যদি আমি এৰো চিন দিও এইটো চোৱা আমাৰ লক্ষ্যবস্তুৰ এৰো ক'ত আছিল ওপৰ ফালে আছিল পি বিন্দুটো ওপৰ ফালে আছিল কিউ বিন্দুটো তল ফালে আছিল ইয়াতে কি হ'ল প্ৰতিবিম্বটো কি হ'ল প্ৰতিবিম্বটো কি হৈ গ'ল কিউটো ওপৰ ফালে থাকি গ'ল পিটো তল ফালে নামি গ'ল যদি আমি এনেকৈ কৈ মানুহ এজন ধৰো এইজন মানুহ ঠিক আছে তেতিয়ালে কি হ'ব ইয়াতে কেনেকৈ হ'ব মানুহজন এনেকৈ হ'ব উলুটা হৈছে ঠিক আছে এইখিনি তোমালোকে বুজি পাইছা এতিয়া ইয়াতে মই কেইটামান লাইন তোমালোকক লিখি দিব লাগিব তোমালোকে লাইন কেইটা লিখি লবাচোন মেইন পইণ্ট বুলি দিছো দিয়া মেইন পইণ্ট মুখ্য পইণ্ট কেইটামান আছে এতিয়া আমি ইয়াতে লিখিম মুখ্যকৰ সমান্তৰালকৈ অহা ৰশ্মি কি হ'ব প্ৰতিফলনৰ পিছত কি হ'ব লিখাচোন মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত অৱতল দাপনৰ ক্ষেত্ৰত অৱতল এই পইণ্ট কেইটা লাগিব দেই অৱতল দাপনৰ কি অৱতল দাপনৰ ক্ষেত্ৰত ফকাছৰ এই ফকাছ মানে হ'ল কি এইটো মুখ্যকৰ সমান্তৰালকৈ অহা ৰশ্মি অৱতল দাপনৰ ক্ষেত্ৰত ফকাছৰ মাজেৰে যায় ফকাছৰ মাজেৰে তাৰমানে এফ বুলি দিয়ে এইটো পইণ্ট এফৰ ফকাছৰ মাজেৰে পাৰ হৈ যায় বুলি দিয়া পাৰ হৈ মুখ্য অক্ষৰ ফকাছৰ মাজেৰে পাৰ হৈ যায় তাৰমানে মুখ্য অক্ষক এফ বিন্দু এটাত কাটে মুখ্য অক্ষক এফ বিন্দুত কাটি ইয়াতে ব্ৰেকেটত লিখা মুখ্য অক্ষক এফ বিন্দুত কাটে তোমালোকৰ তেতিয়া অলপ ইজি হ'ব আকৌ চাবা উত্তল দাপনৰ ক্ষেত্ৰত এইটো আছিল কি অৱতল দাপনৰ ক্ষেত্ৰত এতিয়া চাবাচোন উত্তল দাপনৰ ক্ষেত্ৰত উত্তল দাপন হ'লে কেনেকুৱা হ'ব দাপনখন তাৰমানে কেনেকুৱা হ'ব আমি যে কৈছিলোঁ এইটো আমি কি কৰিম তেতিয়াহ'লে বাহিৰৰ ফালটো ইউজ কৰিম উত্তল দাপনৰ ক্ষেত্ৰত এফৰ মাজেৰে তাৰমানে ফকাছৰ মাজেৰে কি অহা যেন লাগে কল্পনা আমাৰ ৰিয়েল নহয় মাজেৰে অহা যেন লাগে এইটো উত্তল দাপনৰ ক্ষেত্ৰত নেক্সট আৰু এটা পইণ্ট লিখিব লাগিব আমি নেক্সট পইণ্টটো চাই লওঁ ইয়াতে কি কৈছে দাপনৰ যে ভাস্কেন্দ্ৰ আছে দাপনৰ ভাস্কেন্দ্ৰ এইটো দাপনৰ ভাস্কেন্দ্ৰৰ মাজেৰে অগ্ৰসৰ হোৱা ৰশ্মি দাপনৰ ভাস্কেন্দ্ৰ এইডাল ভাস্কেন্দ্ৰৰ মাজেৰে অগ্ৰসৰ হোৱা ৰশ্মি বা ৰে তাৰ অভিমুখী হয়তো ইফালে বা তাৰ কি প্ৰতিফলনৰ পিছত কি হ'ব ই একে পথেৰে কি হ'ব দুইটাৰ ক্ষেত্ৰত এইটো বুলি ধৰিব আৰু এতিয়া আমি ধৰো দিয়াচোন মুখ্য অক্ষৰ কি বুলি দিম এতিয়া আমি পইণ্টটো দিম দাপনৰ ভাস্কেন্দ্ৰৰ মাজেৰে অগ্ৰসৰ মানে আগবাঢ়ি যোৱা অগ্ৰসৰ হোৱা
ৰশ্মি অগ্ৰসৰ হোৱা মানে এনেকৈ আগবাঢ়ি যোৱা ৰশ্মি বা তাৰ অভিমুখী বা তাৰ কি তাৰ অভিমুখী তাৰ ফালে এনেকৈ অভিমুখী হোৱা ৰশ্মি কি হয় একেটাই পথ এটা পথেৰে কি হ'ব একেটা পথেৰে কি হ'ব পাৰ হয় এটো আছিল তোমালোকৰ 2 নম্বৰ পইণ্ট 3 নম্বৰ পইণ্ট আৰু এটা কেনেকুৱা আছে 3 নম্বৰ পইণ্ট আছে দাপোনৰ দাপোনৰ এইখন দাপোন এই দাপোনৰ মুখ্য ফকাছৰ মাজেৰে অগ্ৰসৰ হোৱা ৰশ্মি এইটো মুখ্য ফকাছৰ মাজেৰে অগ্ৰসৰ হোৱা ৰশ্মি কি হৈছে মুখ্য অক্ষৰ কি হৈছে সমান্তৰাল হয় এইটো চাবা তোমালোক এনেকৈ ফকাছৰ মাজেৰে যেটো গৈছে দাপোনৰ ফকাছৰ মুখ্য ফকাছ বা ফকাছ বা নাভি বুলি যাক কওঁ তাৰ ফকাছৰ মাজেৰে যেটো ৰশ্মি পাৰ হৈ যাব হি কি হয় মুখ্য অক্ষৰ সমান্তৰাল হয় প্ৰতিফলনৰ পিছত ইয়াতে লিখা 3 নম্বৰ পইণ্ট দাপোনৰ মুখ্য ফকাছৰ মানে এপ বুলি দিছো দে আমি মুখ্য ফকাছৰ মাজেৰে পাৰ হোৱা ৰশ্মি বা ৰে প্ৰতিফলনৰ পিছত কি হ'ব প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হ'ব এইটো এনেকৈ গৈছে মুখ্য অক্ষৰ সমান্তৰাল আছে বি বিন্দুত হিট কৰি ইফালে কি হৈছে মুখ্য অক্ষৰ সমান্তৰাল হ'ব এইটো আছে আমাৰ এই তিনিটা হৈছে আমাৰ মেইন পইণ্ট তোমালোকে চাবা এতিয়া মই পইণ্ট কেইটা তোমালোকে কৈছো মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত অৱতল দাপোনৰ ক্ষেত্ৰকে ফকাছৰ মাজেৰে পাৰ হৈ যায় ফকাছৰ মাজেৰে মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছে পি এ ৰশ্মি প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে পাৰ হৈ গৈছে এইটো হ'ল অৱতল দাপোনৰ ক্ষেত্ৰত উত্তল দাপোনৰ ক্ষেত্ৰত অহা যেন লাগে বা পাৰ হৈ যোৱা যেন লাগে অৱতল দাপোনৰ ক্ষেত্ৰত আমি কল্পনা কৰি লম কাৰণ অৱতল দাপোনটো পিছফালে যাব প্ৰতিফলনৰ পিছত তাৰ পিছত এইটো চাবা দাপোনৰ ভাস্কেন্দ্ৰৰ মাজেৰে অগ্ৰসৰ হোৱা ৰশ্মি ভাস্কেন্দ্ৰ কোনটো দাপোনৰ ভাস্কেন্দ্ৰৰ মাজেৰে অগ্ৰসৰ হোৱা ৰশ্মি এইডাল ৰশ্মি এইটো পথেৰে যাব নহলে এইটো পথেৰে আহিব এনেকৈ যাব এনেকৈ আহিব এনেকৈ যাব ইফালে আহিব তাৰ পিছত অভিমুখী একে পথেৰে পাৰ হৈ যায় দাপোনৰ মুখ্য ফকাছৰ মাজেৰে পাৰ হোৱা ৰশ্মি মুখ্য ফকাছ কোনটো এইটো মই বাৰবাৰ কৈছো মুখ্য ফকাছ হৈছে এইটো দাপোনৰ মুখ্য ফকাছ অৱতল দাপোনৰ মুখ্য ফকাছ এফৰ মাজেৰে পাৰ হোৱা ৰশ্মি মুখ্য ফকাছৰ মাজেৰে ৰশ্মি পাৰ হৈ গৈছে প্ৰতিফলনৰ পিছত কি হৈছে ই মুখ্য অক্ষৰ সমান্তৰাল মুখ্য অক্ষৰ ইডাল আছিল ই কি হৈছে সমান্তৰাল হয় এতিয়া তোমালোকে এইটো লিখি লোৱা এইখিনি লিখিছা তোমালোকে এতিয়া তোমালোকে চাবাচোন ইয়াৰ পিছত মই আৰু এটা পইণ্ট এটা দিম তোমালোকক এইটো এতিয়া এইটো একেটাতো আমি পালোই ইয়াৰ পিছত কি হ'ব এতিয়া এটা পইণ্ট লিখি দিলে তোমালোকে গম পাবা এইটো পি কিউ হয় বিস্তাৰিত যি এটা লক্ষ্য বস্তু বুলি দিয়া পি এটা কি এইটো পি কিউ লক্ষ্য বস্তুৰ ইয়াৰ পৰা পি কিউ লক্ষ্য বস্তুৰ পৰা তোমালোকে চাবা এক নম্বৰ কি আছে পি এ এক নম্বৰ আছে পি এ ৰশ্মি বা ৰে দুই নম্বৰটো কি আছে পি বি ৰশ্মি বা ৰে তিনি নম্বৰটো কি আছে পি ডি তিনডাল আছে তোমালোকে চাই দেখুৱা তিনডাল দিছো পি ডি
ৰশ্মিবাৰে প্ৰতিফলনৰ পিছত ক'ত মিলিছে প্ৰতিফলনৰ পিছত ক'ত মিলিছে এইডাল এনেকৈ ইয়াত মিলিছে এইডাল এনেকৈ ইয়াত মিলিছে এইডাল এনেকৈ পি বিন্দুত মিলিছে প্ৰতিফলনৰ পিছত পি বিন্দুত মিলিছে এতিয়া আমি যদি ইয়াতে ইয়াৰ পৰা এই মুখ্য অক্ষ OQৰ পৰা যদি আমি এটা অভিলম্ব টানি দিওঁ মুখ্য অক্ষ OQ হয়নে মেৰু আৰু আমাৰ এইটো মানে মুখ্য অক্ষ OQৰ পৰা এডাল কি অভিলম্ব টানিলে বা অঙ্কন কৰিলে কি পাওঁ আমি এটা উলুটা প্ৰতিবিম্ব এইটো PQ উলুটা প্ৰতিবিম্ব এইটো চ এইটো উলটি গৈছে উলুটা প্ৰতিবিম্ব PQ দেখিবলৈ পাওঁ বা দেখা পাওঁ ঠিক আছে হত প্ৰতিবিম্ব তাৰ মানে দেখা পাওঁ এইটো তোমালোকে লিখি লোৱা তিনডাল ৰশ্মি এনেকৈ কি হৈছে পিৰ পৰা তিনডাল ৰশ্মি গৈছে এটা বিন্দুত কটাকটি কৰিছে হেতু হৈছে কি এই পি বিন্দুত কটাকটি কৰিছে কটাকটি কৰিলে আমি এই এডাল অভিলম্বৰ পৰা সৰি এডাল মুখ্য অক্ষৰ পৰা এডাল আমি কি কৰিছো অভিলম্ব টানিছো লম্ব এডাল অঙ্কন কৰিছো লম্ব এডাল অঙ্কন কৰোতে আমি কি কৰো পালো ইয়াতে এটা উলুটা প্ৰতিবিম্ব পালো তাৰ মানে আমি ইয়াতে কি পালো এটা হত প্ৰতিবিম্ব দেখিবলৈ পালো এখিনি হৈছে এখিনি মুছি দিলো ঠিক আছে তোমালোকে বুজি পাইছা এখিনি নিশ্চয় এবিলাক পইণ্ট বিলাক লাগিব তাৰ পিছত ইয়াতে কেইটামান কুৱেশ্যন দিয়াচোন সৰু কুৱেশ্যন দুটা আছে উত্তল দাপন অবতল দাপনৰ ক্ষেত্ৰত উত্তল দাপনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে এতিয়া লিখাচোন কুৱেশ্যন এটা লিখা উত্তল দাপনে উত্তল পৰীক্ষাত আহা কুৱেশ্যন এইবিলাক উত্তল দাপনে কেনে ধৰণৰ প্ৰতিবিম্ব গঠন কৰে উত্তল দাপনে কেনে ধৰণৰ প্ৰতিবিম্ব গঠন কৰে উত্তল দাপন পৰীক্ষাত এবাৰ উত্তল দাপনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে অবতল দাপনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে আমাৰ এতিয়া কুৱেশ্যনটো হৈছে উত্তল দাপনে কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে উত্তল দাপনে সদায় অহত প্ৰতিবিম্ব গঠন কৰে সদায় কি অহত প্ৰতিবিম্ব কি কৰে গঠন কৰে আৰু গঠন কৰে ই যথাযথ যেনে আছে তেনে যথাযথ আৰু কি সংকুচিত মানে সৰু সংকুচিত হয় বুলি দিয় সংকুচিত হয় ঠিক আছে তাৰমানে তোমালোকে এজ ফৰ এক্সাম্পল আমি যে গাড়ীত ব্যৱহাৰ কৰোঁ গাড়ীত ড্ৰাইভাৰজন যে গাড়ীৰ ড্ৰাইভাৰজন পিছফালে যে চোৱাৰ কাৰণে কি দাপন ব্যৱহাৰ কৰে উত্তল দাপন গাড়ীত কি বুলি গাড়ীৰ চালকে এই দাপন কি কৰে এই দাপন ব্যৱহাৰ গাড়ীত বা গাড়ীৰ চালকে বা গাড়ীত চালকে এই দাপন কি কৰে পিছফালে গাড়ী মটৰ আছে নে কি আছে মানুহ আছে নে গাড়ী মটৰ আছে এনেকুৱাকৈ কি কৰে ইয়াতে
লাগি থাকে চালকে তোমালোকৰ বাইক আছে কাৰ আছে সেইবিলাকতো তাৰমানে পিছফালে চলোৱা যিখন দাপোন আমি ব্যৱহাৰ কৰোঁ সেইখনে হ'ল উত্তল দাপোন তাতে বহু দূৰত বস্তু এটা থাকিলেও দেখা পায় যথাযথ বস্তু তাৰমানে যিমান পিছফালে যদি আমাৰ বহু ডাঙৰ বাছ এখনো ৰখা আছে তেতিয়াহ'লে আইনাখনত কি হ'ব আমাৰ গ্লাছখনত মিৰৰখনত কি হ'ব আমি তাক কি কৰিব পাৰিম দেখিবলৈ পাম এই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ এই ক্ষেত্ৰত আমি ব্যৱহাৰ কৰা দাপোনখন হ'ল উত্তল দাপোন মনত ৰাখিবা ঠিক আছে নেক্সট কোৱেশ্চন আৰু তোমালোকক কি দিব পাৰি এতিয়া ই অৱতল দাপোনত কেনেকুৱা প্ৰতিবিম্ব গঠন হয় এইটো তোমালোকে লিখি লোৱাচোন বাৰু তাৰপিছত তোমালোকে এইখিনি লিখি লৈছে তাৰপিছত তাৰ অৱতল দাপোনৰ ব্যৱহাৰ যদি আহে পৰীক্ষাত অৱতল দাপোনৰ ব্যৱহাৰ আহিলে তোমালোকে আহিব পাৰে অৱতল দাপোন কি হয় দাপোনৰ কি ব্যৱহাৰ যদি অৱতল দাপোনৰ ব্যৱহাৰ হয় তেতিয়া তোমালোকে ডক্টৰৰ ওচৰত গ'লে কেতিয়াবা দাঁত তোমালোকে মুখখন মেলিবলৈ দিয়ে দাঁতকেইটা তোমালোকৰ চাই নাক চাই ডিঙি চাই ডক্টৰে এখন দাপোন এখন ব্যৱহাৰ কৰে সেইখনে কি এখন অৱতল দাপোন তাৰমানে ডক্টৰে কি কৰে তোমালোকে লিখিবা এনেকৈ নাক কাণ ডিঙি ইত্যাদি বুলি দিবা ইত্যাদি পৰীক্ষাৰ বাবে ডক্টৰে কি কৰে ব্যৱহাৰ কৰে যিখন আইনা সেইখন অৱতল দাপোন ডক্টৰে কি কৰে ব্যৱহাৰ কৰে এইখিনি হৈছে আৰু লাষ্ট এটা কুৱেশ্যন দিয়া তোমালোকক লাষ্ট কুৱেশ্যনটো কি হ'ব এই ভাঁজ বেহাৰ দ আৰু হেৰি মাজৰ সম্পৰ্কটো এইটো তোমালোকে তলতো লিখি ল'বা এইটো মই মুছি দিছোঁ উত্তল দাপোনৰ ভাঁজ কেন্দ্ৰ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্বন্ধটো কি লিখি ইয়াতে লিখিব লাগিব নেক্সট কুৱেশ্যন গোলাকাৰ দাপোনৰ বুলি দিয়া গোলাকাৰ দাপোনৰ ভাঁজ কেন্দ্ৰ তাৰমানে চি ভাঁজ কেন্দ্ৰ আৰু কি আছে ফকাচ দৈৰ্ঘ্য ফকাচৰ মাজৰ সম্বন্ধ বা সম্পৰ্ক গোলাকাৰ দাপোনৰ ভাঁজ কেন্দ্ৰ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্বন্ধটো বা সম্পৰ্কটো কি এনচাৰটো কি হ'ব F = R/2 এইটো ফকাচ দৈৰ্ঘ্য আৰটো কি ভাঁজ কেন্দ্ৰ তাৰমানে কি এইখিনি যে আছে এইখিনি ফকাচ দৈৰ্ঘ্য এইখিনি ই যে আছে ইয়াৰ পৰা এইখিনি যে আছে OC কি হ'ল ভাঁজ কেন্দ্ৰ ইয়াৰ পৰা ভাঁজ কেন্দ্ৰৰ মাজৰ দূৰত্ব কি OC এই OC-খিনি কি ইয়াৰে 2 গুণ বা ই কি ইয়াৰ আধা তাৰমানে এনেকুৱা এইটো O এইটো F আৰু এইটো কি C এতিয়া তোমালোকে কেনেকৈ ক'ব পাৰা OF-টো যে আছে এইটো হ'ল ফকাচ দৈৰ্ঘ্য আৰু OC-টো কি আছে OC-টো হৈছে ভাঁজ বেহাৰ দ হয় ভাঁজ বেহাৰ দ এইটো ভাঁজ কেন্দ্ৰ এইটো এইখিনি ভাঁজ বেহাৰ দ ভাঁজ কেন্দ্ৰ ইয়াতে ভাঁজ বেহাৰ দ বুলি লিখিব লাগিব তোমালোকে ভাঁজ বেহাৰ দ OC বুলি দিবা ইয়াতে সেইখিনি তোমালোকে নিজে জানিবা এইখিনি কি হ'ব এইখিনিৰ আধা হ'ব OF কাৰ আধা হ'ব OC-ৰ আধা এইটো সম্পৰ্ক ভাঁজ বেহাৰ দ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্বন্ধ ইয়াতে তোমালোকে লিখিবা ভাঁজ বেহাৰ দ ফকাচ দৈৰ্ঘ্য ঠিক আছে বুজি পাইছা
ঠিক আছে দিয়া তেতিয়াহ'লে এইখিনি তোমালোকে লিখি লোৱাচোন এতিয়া ইয়াতে এইটো ভাজ বেহাৰ দ বুলি দিবা এইটো ভাজ বেহাৰ দ এইখিনি আৰু ভাজ বেহাৰ দ এইখিনি ভাজ বেহাৰ দ ইয়াৰ পৰা ইয়ালৈ ইয়াতে দিছোঁ এইখিনি ভাজ বেহাৰ দ এইখিনি ফকাচ দৈৰ্ঘ্য এই দুইটাৰ মাজৰ সম্বন্ধ ভাজ বেহাৰ দ তাৰমানে তাৰ কি 2 গুণ ফকাচ দৈৰ্ঘ্যৰ 2 গুণ যদি আমাৰ এইখিনি যদি 5 হয় এইখিনি কি হ'ব 10 হ'ব এতিয়া তোমালোকে চোৱা ফকাচ দৈৰ্ঘ্যটো কি ফকাচ দৈৰ্ঘ্যটো ইয়াৰ আধা এইখিনিৰ আধা ঠিক আছে আৰু এইখিনিৰ কি 2 গুণ ঠিক আছে এইখিনি কোৱা আজিৰ ক্লাছটো কি কৰিলোঁ সামৰণি মাৰিলোঁ থেংক ইউ